স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত মাথো কবিতাৰ ফালৰ পৰা এটি কবিতা। কবিতাটিৰ শিৰোনাম স্বাধীনতা দিৱস। পাঠ কৰিবলৈ লৈছো মই ৰিয়াঞ্জ্যোতি শৰ্মা। স্বাধীনতা দিৱস 100 বছৰ সংগ্ৰাম কৰিও ভাগৰি পৰা নাছিল ভাৰতবৰ্ষৰ বহু বীৰ বীৰংগনা। কতজন আঘাত হ'ল, কতজন শ্বহীদ হ'ল, তাৰ পাছতো ভাৰতবাসীয়ে বিশ্বজুৰি অমৰ হৈ ৰ'ল। প্ৰেমবিহীন আমাৰ এই সমাজ, তাৰ পিছতো ৰৈ গ'ল ভাৰতবাসীৰ মাজত বহুতো আঘাত। ঊনবিংশ শতিকাত চলিছিলে দেশ জুৰি স্বাধীনতাৰ ঢৌ। আমাৰ মাজত মহান শ্বহীদবোৰে থিৰাং কৰিলে, আমিনো কিয় থমকি ৰওঁ? ব্ৰিটিছক খেদি আমি ভাৰতবাসী স্বাধীন হ'লো। দি দিলে বহু বীৰ বীৰংগনাই দেশৰ হকে জীৱনদান। বিশ্বজুৰি বিয়পি পৰিল 1947 15 আগষ্ট তাৰিখে। ব্ৰিটিছৰ পৰা শাসনৰ পৰা পালে পৰিত্ৰাণ। কতজন আঘাত হ'ল, কতজন শ্বহীদ হ'ল। ভাৰতবৰ্ষৰ বুকুত সিঁচি থৈ গ'ল দেশ প্ৰেমৰ বাৰ্তা। তেনেকৈ হৈছিল ভাৰতবৰ্ষ স্বাধীন। সেইবাবে প্ৰতি বছৰে 15 আগষ্ট তাৰিখে ভাৰতবাসীয়ে ভাৰতবৰ্ষৰ বুকুত 3 বৰণীয়া জাতীয় পতাকাৰে পালন কৰে স্বাধীনতা দিৱস, বীৰ বীৰংগনাসকলৰ আত্মাৰ সদ্গতিৰ বাবে। 3 বৰণীয়া জাতীয় পতাকা উত্তোলনৰ মাজেৰে কৰে আনন্দ উদযাপন। ধন্যবাদ।